হাই নমস্কাৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই ঘৰলৈ আহিছোঁ। আহি বাৰু দবকা পালোঁ, তেতিয়া মনত পৰিলে ভাবিলোঁ অকণ ভিডিঅ' কৰি ৰাখোঁ বুলি। মই অকলে যোৱা নাই বাৰু, মাতো ভণ্টি এনেকৈ সকলো গ'ল। এই জেগাখিনি চাওকচোন, কিবা এটা ভাল লাগে মোৰ। পাহাৰ ইফালে গছ গছনি, আৰু যেতিয়া অলপ বৰষুণ পৰে তেতিয়া আৰু বেছি ভাল লাগে। এই আহি আমি হোজাই পালোঁহি। তেনেকৈ একো বিশেষ ভিডিঅ' কৰা হোৱা নাই, কাৰণ ল'ৰা ছোৱালীৰ প্ৰব্লেমো হয়। চ' সেইকাৰণে অলপ ঠাই দেখালোঁ। এয়া হোজাই আহি পালোঁ। মই 1 বছৰৰ পাছত আহিলোঁ, তথাপিতো ইমান সলনি হ'ল ভবাই নাছিলোঁ। এয়া 2 নম্বৰ দিনা, মানে 26 তাৰিখৰ ভিডিঅ' হয়। এয়া আমি অলপ ওলাই যাওঁ বুলি গোটেইকেইটাকে উলিয়াই কৰি বিচনাত শুৱাই দিছিলোঁ। দুয়োটাই খেলি আছে, কিন্তু ভাল লাগিল কাৰণে ৰাখি থ'লোঁ। আৰু এয়া ওচৰতে এটা ষ্টেডিয়াম আছে, তেওঁলোকক তাকে দেখুৱাই লৈ আহিলোঁ ল'ৰাকো। তাৰপিছত ইফালে আমি গোটেইকেইটা ওলাই গ'লোঁ, আহিলোঁ। সন্ধিয়া হ'ল আহোঁতে। তাৰ পিছদিনা 27 তাৰিখৰ দিনা এইটো ভিডিঅ', আমি পেহী ঘৰত যাবলৈ গোটেইকেইজন উলিয়াই আহিলোঁ। আহি টমটমৰ ল'ৰা মই তেনেকৈ আহি পেহীহঁতৰ ঘৰত পাই গ'লোঁহি। তেনেকুৱা একো বিশেষ ঠাইত যোৱা নাই বাৰু, কাৰণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বৰষুণ ফালে বতৰ ভাল নহয়। সেইকাৰণে পেহীহঁতৰ ঘৰত আহিলোঁ। আহি চাহ তাহ খাই মেলি ল'লোঁ। তাৰপিছত এই মাতো যোৱা সময় পৰ্বত পিছদিনাখন সিহঁতে 3 দিনমান থাকিলে। তাৰপিছত এয়া খুৰীয়েকে সেৱা কৰা দেখি ল'ৰাও সেৱা কৰিলে। তাৰপিছত মই যোৱা নাছিলোঁ, মই থাকিলোঁ ঘৰত। তেওঁলোক গ'লগৈ। মই তেওঁলোকক কোম্পেঙত থৈ মই এইফালে ঘৰলৈ গুচি আহিলোঁ। বৌহঁতক এৰি থৈ আহি বেয়াও লাগিছে, কিন্তু বৌহঁত ইমান দিনৰ মূৰত গৈছে যেতিয়া ঘৰলৈতো 2 দিনমান থকাকৈ গৈছে। তো বৌহঁতক থৈ পিনে আমি ঘূৰি আহিলোঁ। আৰু ইছুৰ অলপ গাটো বেয়া হোৱাৰ বাবে বাপেকেও আমাক আনিব গৈছিলে, মানে মোৰ হাজবেণ্ড। তাৰপিছত আমি আহি নগাঁও আমনিত হোটেল এখনত সোমাই মেলি তাত গোটেইখিনি কিবাকিবি খালোঁ। মোৰ অলপ বেছি ভোক লাগিলে, তো মই ৰুটিকে খালোঁ। তো খাই বৈ লৈ গোটেইখিনিয়ে মিলি লাহে ধীৰে আৰু সন্ধিয়াকৈ আমি ঘৰ আহি পালোঁ। আজিলৈ ভিডিঅ'টি ইয়াতে সামৰিছোঁ। শেষত সন্ধিয়াৰ কলীয়া ভোমৰা ব্ৰিজখন দেখুৱাই দিছোঁ আপোনালোকক। চাওকচোন কি ভাল লাগিছে। ভিডিঅ'টি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।